আমাৰ দুৰ্বলতাৰ সন্মুখত কেতিয়াবা কেতিয়াবা আত্মবিশ্বাসে আঁঠু কাঢ়ি দিব লগা হয়। শুনি ভাল লগা নাই ন? এতিয়া শুনক। हमारी कमजोरियों के सामने कभी कभी आत्मविश्वास घुटने टेक देता है। আমি সকলোৱে লক্ষ্য নিৰ্ধাৰণ কৰোঁ আৰু সেই লক্ষ্য প্ৰাপ্তি কৰিবলৈ ঘাম উলিয়াই মেহনতো কৰোঁ, তথাপিও আমি ফেল হৈ যাওঁ, লক্ষ্য প্ৰাপ্তি কৰিব নোৱাৰোঁ। लक्ष्य उन लोगों को नहीं मिलता जो सिर्फ मेहनत करते हैं, उन लोगों को मिलता है जो मेहनत की साथ साथ आने वाली बाधाओं को जाने और अपनी कमजोरियों को पैरों तले रंग सके। আমি লক্ষ্য নিৰ্ধাৰণ কৰোঁ কিন্তু লক্ষ্য প্ৰাপ্তি কৰিব নোৱাৰোঁ। তাৰ কাৰণ হৈছে আমাৰ কিছুমান দুৰ্বলতা। আজি মই আপোনালোকক এনেকুৱা দুটা দুৰ্বলতা ক'ম, যি দুটা দুৰ্বলতা আমি নিগেটিভ ইমোশ্যন বুলিও ক'ব পাৰোঁ। নম্বৰ 1 ডাউট, নম্বৰ 2 ফিয়াৰ, বোলেতো সন্দেহ আৰু ভয়। আমি যেতিয়া নতুন এটা লক্ষ্য নিৰ্ধাৰণ কৰোঁ আৰু নতুন এটা কাম আৰম্ভ কৰোঁ, তেতিয়া আমাৰ মনত কিছুমান সন্দেহ হয়। আমি ডাউট কৰোঁ নিজকে নিজে যে মই এইটো কাম কৰিব পাৰিমনে, মই এইটো লক্ষ্যত উপনীত হ'ব পাৰিমনে। সেইটো সময়ত যদি আমাতকৈ এজন বেষ্ট পাৰ্চন দেখা পাওঁ, যিজনে আমাতকৈ আৰু ভাল কাম কৰি আছে, তেতিয়া আমাৰ সন্দেহটো আৰু বাঢ়ি যায়। তেতিয়া আমি ভাবোঁ আমিনো কৰিব পাৰিমনে, আমাতকৈ দেখোন আৰু ভাল ভাল মানুহে কৰি আছে আৰু আমাতকৈ ভাল ভাল জনা শুনা মানুহ এইখন পৃথিৱীত আমাৰ ওচৰে পাঁজৰে পৰি আছে, আমি কৰিব পাৰিমনে। আমাৰ মনত কিছুমান সন্দেহে বাহ লয় আৰু সেই সন্দেহটো লাহে লাহে ভয়লৈ পৰিৱৰ্তন হয়। একফালে আপোনাৰ কনফিডেঞ্চ আৰু আনফালে হ'ল আপোনাৰ ডাউট। যেতিয়া আপোনাৰ সন্দেহৰ লেভেল বাঢ়ি যায়, তেতিয়া আপোনাৰ আত্মবিশ্বাসৰ লেভেল কমি যায় আৰু যেতিয়া সেই সন্দেহটো আপোনাৰ ভয়লৈ পৰিৱৰ্তন হয়, তেতিয়া আপোনাৰ আত্মবিশ্বাসটো সম্পূৰ্ণৰূপে মৰি যায়। আৰু যেতিয়াই আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণৰূপে নোহোৱা হৈ যায়, তেতিয়াই আপুনিও এইখন পৃথিৱীত থকাই নথকাই একেই হৈ যায়। এটা ইণ্টাৰভিউত স্বামী বিবেকানন্দক এজনে সুধিছিল যে আমাৰ জীৱনত আমি মৰি যোৱাতকৈ আৰু বেয়া কি হ'ব পাৰে। তেতিয়া স্বামী বিবেকানন্দই উত্তৰ দিছিল, আমি আমাৰ আত্মবিশ্বাস হেৰুৱাই পেলোৱাটো। সেইকাৰণে নিজৰ ওপৰত নিজে কেতিয়াও সন্দেহ নকৰিব আৰু যদি কেতিয়াবা সন্দেহ আহিও যায়, ঠিক সেই সন্দেহটো সঠিক সময়ত আপুনি আঁতৰাই ল'ব পাৰে। আৰু প্ৰশ্ন হ'ল আপুনি সন্দেহটো কেনেকৈ আঁতৰ কৰিব। তাৰ কাৰণে বেলেগ এটা ভিডিঅ'ৰ কোনো প্ৰয়োজন নাই, মই এইটো ভিডিঅ'তে কৈ দিম, সহজভাৱে ক'ম, আপুনি বাকীখিনি বুজি ল'ব। আপোনাৰ নলেজ আৰু স্কিল দুইটা বস্তু ডেভেলপ কৰাৰ লগে লগে আপোনাৰ মনৰ পৰা, আপোনাৰ ভিতৰৰ পৰা সন্দেহ সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। 2 নম্বৰ ভয়। ভয়ৰ বিষয়ে বৰ বেছি একো ক'ব লগা নাই। আমি সাধাৰণতে 2-3টা বস্তুৰ পৰা ভয় কৰোঁ, যেনে ধৰি লওক ৰিজেকশ্যন, অবজেকশ্যন, ক্ৰিটিচাইজম। মানে কিবা এটা কাম কৰিলে আনে আমাৰ বিষয়ে কি কৰিব, আমাৰ বিষয়ে সমালোচনা কৰিব নেকি, যদি আমি ফেইল হৈ যাওঁ তেতিয়াহ'লে আমি মানুহৰ আগত মুখ কেনেকৈ দেখাম, এইবিলাক কথা ভাবি আমি নিজৰ মাজতে ভয় জন্ম কৰি লওঁ। এইবিলাক সাধাৰণতে একো ভয় কৰিব লগা কথা নহয়, একো ভয় কৰিব লগা বস্তু নহয়। যেতিয়া আপুনি নতুন এটা কাম আৰম্ভ কৰিব, তেতিয়া আপোনালৈ অবজেকশ্যন আহিবই, ৰিজেকশ্যন দিবই, আপোনাক ক্ৰিটিচাইজ কৰিবই। সাহস কৰক আৰু এখোজ আগুৱাই যাওক। আজিলৈ এৰিলোঁ, বাই।